নমস্কাৰ মই মধুস্মিতা মোৰ ইউটিউব চেনেল আত্মস্তলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনালো আজিৰ ভিডিঅ'টোত আমি জানিম 2021 ৰ এপ্ৰিলৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেন্ট এফেয়াৰ্স যিকেইটা ডেফিনেটলি আপকামিং কম্পিটিটিভ এক্সামৰ বাবে ইম্পৰ্টেন্ট হ'ব পাৰে গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণকৈ চাব যদিহে আপোনালোকে শুদ্ধভাৱে এই কোৱেশ্চনছ কেইটা এক্সামত এটেম্প কৰিব বিচাৰে আহকচোন এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি ভিডিঅ'টোৰ প্ৰথমটো কোৱেশ্চন নম্বৰ 1 who has been appointed as the new secretary of the Department of Economic Affairs Department of Economic Affairsত কাক নতুনকৈ সেক্ৰেটাৰী হিচাপে নিযুক্তি দিয়া হৈছে বা এপইন্ট কৰা হৈছে অপচন এ তৰুণ বাজাজ অপচন বি জ্ঞানেশ কুমাৰ অপচন সি অজয় সেঠ অপচন ডি যতীন্দ্ৰ নাথ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি অজয় সেঠ এতিয়া আহিছো নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 2 ইণ্ডিয়া ওন হাউ মেনি মেডেলছ ইন দ্য উমেনছ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ 2021 অপচন এ 6 অপচন বি 7 অপচন সি 10 অপচন ডি 12 ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 7 অৰ্থাৎ ভাৰতে উমেনছ এছিয়ান ৰেছলিং চেম্পিয়নশ্বিপ 2021ত 7টা মেডেল লাভ কৰিবলৈ সক্ষম হৈছে এতিয়া আহিছো কোৱেশ্চন নম্বৰ 3 লৈ হোৱাট ইজ দ্য থিম অফ ৱৰ্ল্ড হেৰিটেজ ডে 2021 2021 চনৰ ৱৰ্ল্ড হেৰিটেজ ডেৰ মূল বিষয়টো কি হয় বা থিমটো কি হয় অপচন এ সেভ ফিউচাৰ অপচন বি কমপ্লেক্স পাষ্ট ডাইভাৰ্ছ ফিউচাৰ অপচন সি ফৰ ফিউচাৰ এণ্ড অপচন ডি ফিউচাৰ এণ্ড পাষ্ট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি কমপ্লেক্স পাষ্ট ডাইভাৰ্ছ ফিউচাৰ এতিয়া আহিছো নেক্সট কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 4 ৰিসেন্টলি ইউএছ প্ৰেসিডেন্ট জয় বাইডেন announced full military withdrawal from which country অলপতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জয় বাইডেনে কোনখন দেশৰ পৰা সামৰিক বাহিনীসকলক উঠাই অনা বা উইথড্ৰল কৰি অনাৰ ঘোষণা কৰিছে অপচন এ পাকিস্তান অপচন বি আফগানিস্তান অপচন সি ইৰাণ এণ্ড অপচন ডি ইজৰাইল শুদ্ধ উত্তৰটো হৈছে অপচন বি আফগানিস্তান এতিয়া আহিছো কুৱেশ্চন নম্বৰ 5 লৈ which organization will organize the International Food System Summit for the first time কোনটো সংগঠনে পুনৰ প্ৰথমবাৰৰ বাবে ইন্টাৰনেশ্যনেল ফুড সিস্টেম সামিট অৰ্গেনাইজ কৰিব বা অনুষ্ঠিত কৰিব ইয়াৰে অপচন এ হৈছে ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড অপচন বি ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন অপচন সি ৱৰ্ল্ড বেংক এণ্ড অপচন ডি ইউনাইটেড নেশ্যনছ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন ডি ইউনাইটেড নেশ্যনছ অৰ্থাৎ ৰাষ্ট্ৰসংঘ আহিছো নেক্সট কুৱেশ্চনলৈ কুৱেশ্চন নম্বৰ 6 Which Indian airport has begged the world's Voice of the Customer award from the Airports Council International? আন্তঃৰাষ্ট্ৰীয় এয়াৰপোৰ্ট কাউন্সিলৰ পৰা ভাৰতৰ কোনটো বিমানবন্দৰে বিশ্বৰ ভয়েস অফ দ্য কাস্টমাৰ বঁটা বা এৱাৰ্ড পাবলৈ সক্ষম হৈছে অপচন এ বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট অপচন বি কোচিন ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট অপচন সি দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট এণ্ড অপচন ডি চেন্নাই ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ বেংগলোৰ ইণ্টাৰনেশ্যনেল এয়াৰপোৰ্ট নেক্সট কুৱেশ্চন নম্বৰ 7 লৈ the Garewara International Zoo is going to set up in which city কোনখন চহৰত গৰেৱাৰা ইন্টাৰনেশ্যনেল জু বা গৰেৱাৰা আন্তঃৰাষ্ট্ৰীয় চিৰিয়াখানা প্ৰতিষ্ঠা কৰা হ'ব অপচন এ দিল্লী অপচন বি নাগপুৰ অপচন সি জয়পুৰ অপচন ডি সিমলা ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি নাগপুৰ এতিয়া আহিছো নেক্সট কুৱেশ্চনলৈ কুৱেশ্চন নম্বৰ 8 which Indian Armed Force has celebrated Poonch Link Up Day ভাৰতৰ কোনটো সশস্ত্ৰ বাহিনীয়ে পুঞ্চ লিংক আপ ডে অবজাৰ্ভ কৰে বা সেলিব্ৰেট কৰে অপচন এ ইণ্ডিয়ান আৰ্মি অপচন বি ইণ্ডিয়ান নেভি অপচন সি ইণ্ডিয়ান এয়াৰ ফোৰ্স এণ্ড অপচন ডি ইণ্ডিয়ান কোষ্ট গাৰ্ড ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ইণ্ডিয়ান আৰ্মি সো নেক্সট কুৱেশ্চনটোলৈ কুৱেশ্চন নম্বৰ 9 which union ministry has recently declared ocean energy as green energy option a ministry of jal shakti option b ministry of new and renewable energy option c ministry of environment forest and climate change option d ministry of animal husbandry dairying and fisheries শুদ্ধ উত্তৰটো হৈছে অপচন বি মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি এতিয়া আহিছো আজি ভিডিঅ'টোৰ একেবাৰে শেষৰটো প্ৰশ্নলৈ কুৱেশ্চন নম্বৰ 10 which company has begged the contract to construct the new parliament building for India ভাৰতৰ নতুন সংসদীয় ভৱনটো কনষ্ট্ৰাক্ট বা নিৰ্মাণ কৰাৰ ঠিকা কোনটো কোম্পানীক দিয়া হৈছে অপচন এ জিএমআৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অপচন বি এল&টি অপচন সি টাটা প্ৰজেক্টছ লিমিটেড অপচন ডি আদানী গ্ৰুপ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি টাটা প্ৰজেক্টছ লিমিটেড গতিকে আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি
যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব লগতে আপুনি মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ বাবে আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব কিয়নো প্ৰতিদিনে কাৰেণ্ট এফেয়াৰ্স বা বিভিন্ন বিষয়ৰ ওপৰত অবজেক্টিভ টাইপ বা MCQs লৈ মই আপোনালোকৰ মাজলৈ আহি থাকোঁ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ